হেল্ল' গাইজ, আজি কি হ'ল জানেনে? আজি মোৰ ৰাতিপুৱাৰ পৰা অকণমান দাঁত এটা বিষাই আছিলে, ঠিক আছে। তো মই দাঁতৰ ডক্টৰৰ তাত গৈছিলোঁ। দাঁতৰ ডক্টৰে দাঁতকেইটা দেখি পেলাই ক'লে যে দাঁতকেইটা তোমাৰ লেতেৰা হৈছে, চাফা কৰিছোঁ মই। আপোনালোকে চাওক, চাফা কৰাৰ সময়ত কি হ'ল জানেনে? চাফা কৰাৰ সময়ত যিবিলাক দামু দাঁত বুলি কওঁ আমি, দামু দাঁতবিলাক চাফা কৰি থকাৰ সময়ত তেওঁ ক'লে পোকে খাইছে। কিন্তু দেখাত ঠিকেই আছে, দেখাত এটা পোকে খোৱা নাই, কিন্তু ভিতৰত যিবিলাক অকণমান ক'লা ক'লা পৰিছে, ঠিক আছে। এইটো দাঁত দেখিছেনে? এইটো দাঁতো বোলে মোৰ পোকে খাইছে। তেওঁলোকে চালে গম পায়, এখন সৰু আইনা আছে, আইনাখন চোৱাৰ পিছত তেওঁলোকে গম পায়। তো এই ক'লা ক'লাবিলাক যদি মই এতিয়া প্লাষ্টাৰ নকৰোঁ, তেওঁলোকে প্লাষ্টাৰ কৰি দিয়ে, ঠিক আছে। প্লাষ্টাৰ যদি নকৰোঁ, তো প্লাষ্টাৰ কৰি নিদিলে কি হ'ব, দিনক দিনে সেইটো দাঁতটো বেয়া হৈ থাকিব। বেয়া হৈ থকাৰ পিছত কি হ'ব, যিবিলাক একদম ভিতৰত আমাৰ শিৰবিলাক আছে সেইবিলাক নষ্ট হৈ যাব। তাৰপিছত কি কৰিব লাগিব, সেই দাঁতটো উঘালি পিনে সেইটো অপাৰেশ্যন কৰিব লাগিব, বেলেগ দাঁত এটা খুৱাই দিব। তো যদি আপোনালোকৰ বিষাই আছে দাঁতবিলাকতো আপোনালোকে ডক্টৰক এতিয়াই দেখুৱাব। তো দাঁতটো কি হয়, অকণমান যদি পোকে খাই থাকে সেইটো প্লাষ্টাৰ কৰি পিনে ভাল কৰিব পৰা যায়। যদি বেছিকৈ হৈ যায়, যদি বেছিকৈ বিষ আহি যায়, তো এইটো আৰু ৰিপেয়াৰিং কৰিব পৰা নাযায়। তো আপোনালোকৰো যদি এনেকুৱা ধৰণৰ দাঁত অকণমান কোনোভাৱে বিষাই আছে বা কিবা হৈছে, ডক্টৰৰ তাত দেখুৱাব। তো এতিয়া মই কি কৰিম, সেই দাঁতবোৰ প্লাষ্টাৰ কৰিম, ঠিক আছে। 9টা দাঁত পোকে খাব বুলি কৈছে, সেই 9টা দাঁত মই ৰিপেয়াৰিং কৰিম। আৰু ৰিপেয়াৰিং কৰাৰ পিছত, প্লাষ্টাৰ কৰাৰ পিছত সেইবিলাক ভাল হৈ যাব। তো কেনেকৈ কৰোঁ, কি কৰোঁ আপোনালোকক মই দেখাই আছোঁ। আৰু তো ফাইনেলি গাইজ ঘৰ আহি পালোঁ। তো এতিয়া য'ত এইখিনি আপোনালোকে দেখিছে, ইয়াত ক'লা ক'লা আছিলে এটা, ইয়াতে সেই ক'লা ক'লাখিনি নাইকিয়া হৈ গৈছে, ঠিক আছে। আৰু এই দামু দাঁতৰ ইফালে ক'লা ক'লা হৈ আছিলে বহুত, বা বেয়া হৈ গৈছিলে, সেইবিলাকো ধুনীয়াকৈ ঠিক হৈ গৈছে। আপোনালোকে আগৰ দাঁতটো চাব পাৰে। আগৰ দাঁতত আপোনালোকে এইখিনিত ক'লা ক'লা এটা চিন দেখিছিলে, ঠিক আছে। ক'লা ক'লা এইখিনিত চিন আছিলে, তো সম্পূৰ্ণ সেইটো গায়ব হৈ গৈছে। তো বগা চিকচিকা হৈ গৈছে, এইটো আপোনালোকে চাব পাৰে। তো যদি আপোনালোকৰ দাঁত চাত কিবা অলপ বিষাই আছে, তো আপোনালোকে ডক্টৰক দেখাই ল'ব। কাৰণ ভিতৰে ভিতৰে কি হৈ থাকে এইটো আপোনালোকে গম নাপায়। যদি আপোনালোকৰ বিষটো এইফালে বেছি আহি যায়, তো আপোনালোকৰ দাঁতটো ৰিপেয়াৰিং নহ'ব, ঠিক আছে, ঠিক নহ'ব। আপোনালোকে দাঁতটো উঘালিব লাগিব। তাৰ ফলত আপোনালোকৰ যিটো উঘলাৰ পিছত আপোনালোকৰ যদি নতুনকৈ আৰু দাঁত লগায়, সেইটো আপোনালোকৰ অৰিজিনেল দাঁত সেইটো নিচিনা নহ'ব, ঠিক আছে। তো আপোনালোকৰ যদি অকণমান কিবা বিষাই আছে বা কিবা হৈ আছে, আপোনালোকে ডক্টৰক দেখাই ল'ব। আপোনালোকৰ ভিতৰে ভিতৰে বহুত কিছুমান হৈ থাকে, বেয়া হৈ থাকে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই কিবা ইনফৰমেশ্যন পালে, ভিডিঅ'টো এটা লাইক কৰি দিব। আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছিল, তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।